আজি আমাক পেহীয়ে দাৱাত দিছে। আজি আমি আৰু তৰা ঘৰত যাম, প্লেনেটৰিয়াম। পেহীৰ ঘৰত ভাত চাত খাই কিনে আমি প্লেনেটৰিয়ামত যাম। সৰু থাকোঁতে কিজানি এনেকাই আছিল। আফচানা পেহী কেনেকে ফটো বনাইছে আৰু হাঁহি আছে। পেহীয়ে কি কি বনাইছে? মাংস বনাইছে আলু দি, তাৰপিছত পনীৰ বনাইছে, দালি বনাইছে, তাৰপিছত আৰু এইফালে বন্ধাকবিৰ বইল এনেকে বনাইছে। এইবোৰ নাখালোৱে আমি, দেখিয়ে একদম কি লাগি গৈছে বইল বইল। পেহীয়ে আজি আমাক দাৱাত দিছে, গোটেইকেইটাক আমি আজি ভাত খাব আহিছোঁ। কি বনাইছা? এতিয়া আমি খাই আছো। বহুত টেষ্টি বনাইছে পেহীয়ে। এতিয়া আমি যাব ওলালো। অলপ চাদত গলো, এনেকে গছবিলাক চালো অলপ। বিলাহী লাগি আছে না? কি কি লগাইছে? বেঙেনা, বিলাহী। আমো লাগছে নেকি? এইবিলাক কোনে কৰে? এতিয়া কলম কৰা নেকি নে? এতিয়া আমাৰ ইয়াতে কৃষ্ণনগৰ গোটেই দেখা যায়। এতিয়া আমি যাব ওলালো। আহি পালোহি আমি প্লেনেটৰিয়াম। ফুলবিলাক ইমান ভাল লাগে, বহুত ধুনীয়াকে ফুলি আছে। মোকো ফটো উঠাবি। এতিয়া আমি প্লেনেটৰিয়ামৰ পৰা আহি কেনে আমি দীঘলী পুখুৰীত অলপ আহিলোঁ। এনেকে ফটো চটো উঠাই আছোঁ। অলপ ইয়াতে ভিডিঅ' বনালোঁ। মোৰ দীঘলী পুখুৰীৰ ভিডিঅ' দিয়া আছে, এনে অলপ কৰি দেখালোঁ আৰু আপোনালোকক। আফচানা কৈ আছে মাহী মোক ফটো উঠা। আহা বাবা। উঠাইছো দে মই। বাবা কৈ আছে মোক, আম্মা মোক ফটো উঠা। তাকো এনেকে মই ফটো উঠালোঁ।
যে চাই মেলি আমি এনেকৈ ঘৰত আহিলোঁ আৰু অলপ ফটোখিনি আপোনালোকক এডিট কৰিলোঁ। মেমৰিবোৰ থাকি গ'ল আমাৰ। বাই বাই।